আৰু এটা কথা আমি জানি লোৱা উচিত CPR কথা গম পাই আছো ভিডিওস বিলাকত CPR হৈছে কাৰ্ডিও পালমোনাৰী ৰিসাৰ্চিটেশন তাৰ মানে ধৰক কাৰ্ডিও হাৰ্ট আৰু পালমোনাৰী লাংজৰ যদিহে কোনো এটা সময়ত এজন ব্যক্তিৰ ডুবি যোৱাৰ কাৰণে বা অন্য মেডিকেল কিবা কাৰণত যদি তেওঁৰ উশাহ নিশাহ বন্ধ হৈ যায় বা তেওঁৰ হাৰ্টবিটটো বন্ধ হৈ যায় বা পালস নোপোৱা হৈ যায় সেই সময়ত ইমিডিয়েট এটা এইড হিচাপে বা ফাৰ্স্ট এইড হিচাপে CPR দিয়া হয় এতিয়া কথাটো হ'ল CPR দিলেও এটা তাৰ পাৰ্টিকুলাৰ এটা উইন্ডো আছে উইন্ডো তাৰ মানে এই মুহূৰ্তত যদি ঘটনাটো ঘটিছে বা এজন মানুহ যদি আমি মৃত নিচিনাকে পাইছো তেওঁ ব্ৰীথ কৰা নাই তেওঁ উশাহ লোৱা নাই বা তেওঁ পালস আমি পোৱা নাই তেতিয়া CPR দিয়াৰ এটা উইন্ডো আছে তাৰ মানে উইদিন 4 মিনিটস যদি আমি CPR টো দিও তেতিয়া देयर आर हाई चांसेस যে সেই পেশেন্টজন বা সেই ব্যক্তিজন ৰিভাইভ কৰিব পাৰে মানে देयर आर चांसेस हाई चांसेस আৰু CPR দিলেও মানে অল অফ এ সাডেন আমি যেতিয়া প্যানিক কৰো আমি পটককে CPR টো আমাৰ মনলৈ নাহিব পাৰে গতিকে CPR দিয়া কেবাটাও প্ৰক্ৰিয়া আছে আমি চেষ্টত কম্প্ৰেছ কৰিব পাৰো আমি দুখন হাত এনেকে লৈ পেলে বা এনেকে লৈ পেলে আমি চেষ্টত পাৰ মিনিট 100 বাৰ মানে 100 টাইমস মান এনেকে আমি দিব লাগে যেতিয়া চান্সেস আছে সার্ভাইভাল আৰু ধৰক যেটো মাউথৰ পৰা যেটো দিয়ে ৰেস্কিউ ব্ৰেথ বুলি যেটো কোৱা হয় হেতু দিলেও মানে देयर आर चांसेस কিন্তু এই কথাটো হ'ল 4 মিনিটৰ লৈকেহে উইদিন 4 মিনিটস হলেহে হেতু চান্সেস থাকে কিন্তু 4 মিনিটৰ পিছত যেতিয়া ক্ৰমান্বয়ে সময়খিনি বাঢ়ি গৈ থাকে CPR দি পেলে এজন ব্যক্তিক ৰিভাইভ কৰাটো চান্সেস খিনিও হিমানে কমি আহি থাকে গটিকে ইমাজিন কৰিব পাৰে ময়ো অলপ বস্তুটো ইমাজিন কৰিলে মানে মই ভাবি পাওঁ সাগৰৰ মাজত তেওঁ ডুবিছে বা তেওঁ কিবা এটা প্ৰবলেম হৈছে তেওঁকটো পানীৰ মাজত CPR দিয়াটো সম্ভৱ নহয় তেওঁ পাৰলে আনিব লাগিব বা সেই ইয়টখনলে ৰিটাৰ্ণ আনিব লাগিব আৰু তাতে টিম অফ মেডিকেল প্ৰফেশনালস থাকিব লাগিব অল অফ এ সাডেন এজন পটকে ৰেন্ডম কোনো কাৰোবাক যদি আমি কৈ দিও CPR দি দিয়া বুলি তেওঁ দিব নোৱাৰিবও পাৰে গটিকে টিম অফ মেডিকেল প্ৰফেশনালস থাকিলে তেওঁলোকে সঠিক প্ৰক্ৰিয়াৰে CPR দিব আৰু হেতু কিমান সময় মানে ভিতৰত হৈছে বা কিমান দেৰি লাগিব পাৰে যে ইমান উইদিন 4 মিনিটস টু কেতিয়াও আসলে CPR দিয়াটো হয়তো সম্ভৱ হোৱা নাই আৰু যদি ধৰক 10 মিনিট মানৰ পিছত যদি দিছে বা অলমোস্ট ধৰক 15-20 মিনিটস হৈ গৈছে তাৰ পিছত CPR দিয়াৰ আসলতে কোনো অৰ্থ নাই যিমান কথাবোৰ ভাবো হিমানে মনটো বেয়া লাগে কিন্তু CPR কথা আমি সকলোৱে জনাটো উচিত কিয়নো ইট ইজ এ ফাৰ্স্ট এইড আৰু কেতিয়াবা হয়তো এনেকুৱা কিছুমান পৰিস্থিতি আহিব পাৰে য'ত আমিও হয়তো কোনবাজন ব্যক্তিক CPR দিব লগা হ'ব পাৰে